মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ঘৰত পঢ়া-শুনা কৰি আছা। আজি আমি আলোচনা কৰিম তোমালোকৰ এটি গুৰুত্বপূৰ্ণ পাঠ, পণ্ডিত আনন্দৰাম বৰুৱা। পণ্ডিত শব্দৰ অৰ্থ কি জানানে? পণ্ডিত শব্দৰ অৰ্থ হৈছে অতি জ্ঞানী পুৰুষ। আৰু আনন্দৰাম বৰুৱাৰ কথা তোমালোকে নিশ্চয় শুনা পাইছা, নামটো শুনা পাইছা নিশ্চয়। যেতিয়া মেট্ৰিকত ভাল ৰিজাল্ট কৰে তেতিয়া কি কৰা হয়? লেপটপ বা কম্পিউটাৰ গিফ্ট দিয়া হয়। আৰু এই যিটো গিফ্ট দিয়া হয় সেইটো বঁটাটোৰ নাম হৈছে আনন্দৰাম বৰুৱা বঁটা। অ'কে, এই আনন্দৰাম বৰুৱা বঁটাটো কাৰ স্মৃতিত প্ৰদান কৰা হয়? পণ্ডিত আনন্দৰাম বৰুৱাৰ স্মৃতিত। গতিকে আজি আমি এই পাঠটো তেওঁৰ বিষয়ে আমি পঢ়িবলৈ পাম। প্ৰথমতে চোৱা, পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ আছে। চিৰস্মৰণীয় মানে চিৰনমস্য, যাক আমি সদায় মনত পেলাব লাগে। পৃথিৱীত এনে কিছুমান লোক আছে যিসকলৰ নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে আমি তেওঁলোকক সদায় মনত পেলাব লাগে। অসম মাতৃৰ সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল তেনে এগৰাকী ব্যক্তি। অসমৰ সুযোগ্য ভাল সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱাও আছিল এগৰাকী তেনেকুৱা ব্যক্তি। তেখেত সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল। সংস্কৃত সাহিত্য যিদৰে অসমীয়া সাহিত্য আছে, হিন্দী সাহিত্য, ইংৰাজী সাহিত্য, তেনেদৰে সংস্কৃত সাহিত্যৰো তেওঁ এজন বিদগ্ধ পণ্ডিত আছিল, ভাল জ্ঞানী পুৰুষ আছিল। সংস্কৃত চৰ্চাৰ জৰিয়তে অতি চুটি জীৱনকালত তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। সংস্কৃত ভাষাটোৰ চৰ্চাৰ জৰিয়তেই তেওঁ নিজৰ চুটি জীৱনকালত, তেওঁ খুব কম বছৰ জীয়াই আছিল, সেই জীৱনকালত তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি বা অৰিহণা আগবঢ়াই থৈ গৈছে। এই পাঠটোত আমি তেখেতৰ পাণ্ডিত্যৰ চমু আভাস পাম। 1870 চন, তোমালোকে জানা ভাৰত কেতিয়া স্বাধীন হৈছিল? 1947 চনৰ 15 আগষ্টত। 1870 চন যে কথা কৈছে, এইটো যেতিয়া ভাৰতত ব্ৰিটিছসকলে শাসন কৰি আছিল সেই সময়ৰ কথা কৈছে। অসমৰ এজন মেধাসম্পন্ন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ চমুকৈ ICS এই পৰীক্ষাত প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। অসমৰ এজন মেধাসম্পন্ন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ভাৰতীয় প্ৰশাসনিক সেৱা, যাক চমুকৈ ICS অৰ্থাৎ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বুলি কোৱা হয়। এই মেধাসম্পন্ন যুৱকজন কোন আছিল? পণ্ডিত আনন্দৰাম বৰুৱা। তেখেতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। এইটো এটা বহুত ডাঙৰ পৰীক্ষা। এই পৰীক্ষাটোক UPSC পৰীক্ষা বুলি কোৱা হয় আৰু তাৰ পৰা ICS আৰু IPS নিযুক্তি দিয়া হয়। যেনেদৰে অসমত কি আছে? APSC পৰীক্ষা, হয়নে? তোমালোকে নিশ্চয় শুনা পাইছা APSC পৰীক্ষাৰ কথা। APSCৰ পৰা APS বা ACS হ'ব পাৰি, হয়নে নহয়? ঠিক সেইদৰে ICS পৰীক্ষা দি এই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আনন্দৰাম বৰুৱা। কিন্তু উত্তীৰ্ণ হৈও তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। যদিও তেওঁ পাছ কৰিছিল, কিন্তু তেখেতক স্বীকৃতি প্ৰদান প্ৰথমতে কৰা হোৱা নাছিল। কিহৰ কাৰণে? কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন, যুৱকজনৰ সেই বয়স হোৱা নাছিল। এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে যিখিনি মিনিমাম বয়স লাগে, সেই বয়স যুৱকজনৰ হোৱাই নাছিল। তেওঁ একদম কম বয়সতে তেওঁ এই পৰীক্ষাত পাছ কৰিছিল। এই লৈ বিলাতৰ পাৰ্লামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিলাত বুলি কাক কৈছে? ইংলেণ্ড বা লণ্ডনক কৈছে। পাৰ্লামেণ্ট মানে কি? সদন। এই বিলাতৰ সদনত কি হৈছিল? তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। কিহৰ কাৰণে? যে এই ল'ৰাজনক আমি স্বীকৃতি দিব লাগে নে নালাগে। তেতিয়া ব্ৰিটিছ পাৰ্লামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মিষ্টাৰ গ্ৰেণ্ট ডাফে পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি দৰ্শাইছিল। মনত ৰাখিবা, ব্ৰিটিছ পাৰ্লামেণ্টৰ এগৰাকী সন্মানীয় সদস্য কোন? মিষ্টাৰ গ্ৰেণ্ট ডাফ। আৰু তেওঁ এই পাৰ্লামেণ্টত পতিয়ন নিয়াবলৈ তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিল। কি যুক্তি দি? যে আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছোঁ, যে এই ল'ৰাজনক আমি স্বীকৃতি দিব লাগে নে নালাগে। এই ক্ষেত্ৰত আমি ICS পৰীক্ষাৰ নিয়মাৱলীৰ কিছুমান ভিতৰুৱা উদ্দেশ্যলৈহে এই পৰীক্ষা কিহৰ কাৰণে পতা হৈছে, ইয়াৰ উদ্দেশ্য কি, সেই তাতহে আমি গুৰুত্ব প্ৰদান কৰিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ পত্ৰিকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। ইয়াত সুদূৰ ব্ৰহ্মপুত্ৰ পত্ৰিকা অৰ্থাৎ ইয়াত অসমৰ কথা কৈছে। ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে বৈ গৈছে, হয়নে? গতিকে এই ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা এই বিশাল সমভূমি কি বুলি কোৱা হয়? ব্ৰহ্মপুত্ৰ উপত্যকা। এই উপত্যকাটোৰ পৰা ইমান দূৰৰ পৰা
এই ছাত্ৰজন আহি এই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিছে গতিকে তেওঁৰ আশা আকাংক্ষাৰ বাটত আমি কি প্ৰতিবন্ধকতা মানে কি আমি বাধা বিঘিনি জন্মাবৰ ইচ্ছা নকৰোঁ এইদৰে মহামতী মিষ্টাৰ গ্ৰেণ্ড ডাফেৰ মহানুভৱতাৰ ফলতেই এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনে হ'ল আনন্দৰাম বৰুৱা মহামতী মিষ্টাৰ গ্ৰেণ্ড ডাফ তেখেতৰ মহানুভৱতা তেখেতে যিখিনি যুক্তি দিলে তাৰ ফলতেই এই মেধাৱী যুৱকজনে এই পৰীক্ষাত স্বীকৃতি পাবলৈ সক্ষম হৈছিল আৰু এই যুৱকজনৰ নাম কি আছিল আনন্দৰাম বৰুৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি এই পাঠটো ভালদৰে পঢ়িবা আৰু ভালদৰে ভিডিঅ'টো চাবা নেক্সট ভিডিঅ'টোত মই বাকীখিনি আলোচনা কৰিম ধন্যবাদ